নমস্কাৰ পোনপ্ৰথমতে আমাৰ ওয়ান্ডাৰফুল সিস্টাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আমি আজি আমাৰ চেনেলটোলৈ লৈ আহিছোঁ মচুৰ দাইলৰ চাটনি এই চাটনিটো বনাবৰ বাবে মচুৰ দাইলকেইটা অকণ টাইম ভিজাই থ'ব তাৰ পাছত মচুৰ দাইলকেইটা আপোনালোকৰ সুবিধা অনুযায়ী পিচি ল'ব আমি এটা বাটি দি লৈছোঁ হেৰিকেইটা মচুৰ দাইলকেইটা তাত দিম পিঁয়াজ নহৰু নৰসিংহ আৰু জলকীয়া এয়া আমি দি লৈছোঁ তাৰ পাছত যদি আপোনালোকে নহৰু যদি কেঁচা গোন্ধ বেয়া পায় তেন্তে অলপমান ভাজি ল'ব আপোনালোকে সুবিধা অনুযায়ী য'ত ভাল পায় পিচি ল'ব তাত আৰু এয়া মিশ্ৰণখিনি প্ৰস্তুত হৈ গ'ল তাত আমি দিম এচিকুটমান নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দি ল'ব তাত দিম অকণমান তেল আৰু লগতে মিহলাই দিব এই চাটনিটো ভাতৰ লগত ৰুটিৰ লগত খাব পাৰে এয়া চাটনি ৰেডি আমাৰ আৰু আমাৰ চেনেল যদি ভাল লাগিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু দীঘলীয়া হোৱাৰ বাবে ক্ষমা মাগিছোঁ আৰু আপোনালোকে ইমান দীঘলকৈ চাইছে বহুত বহুত ধন্যবাদ